Welcome to Fresh Motivation SMS. আপুনি জানে নেকি জীৱনত আপুনি কিমান খাদ্য গ্ৰহণ কৰিছে? আপুনি জানেনে কেন্সাৰ ৰোগীসকলৰ চুলি কিয় খুৰাই দিয়া হয়? আপুনি জানেনে পুৰুষৰ জিভাৰ সাইজ কিমান আৰু মহিলাৰ জিভাৰ সাইজ কিমান? এই প্ৰশ্নবিলাকৰ উত্তৰ পাবলৈ হ'লে ফুল ভিডিঅ'টো চাওক। মানুহ হওক বা জন্তু, তেওঁক জীয়াই থাকিবলৈ হ'লে খাদ্য খাবই লাগিব। কিন্তু আপুনি ভাবিছে নেকি আপুনি জীৱনত কিমান খাদ্য খাইছে? আৰু এই বিষয়ত বৈজ্ঞানিকসকলে ৰিচাৰ্চ কৰি পাইছে যে এজন 70 বছৰীয়া মানুহে মুঠ 30,000 কিলোগ্ৰাম খাদ্য খায়। আপুনি জানে যে আপোনাৰ ব্ৰেইনে আপোনাৰ সকলো কাম কণ্ট্ৰোল কৰে। আপুনি জানেনে যেতিয়া ব্ৰেইন চাৰ্জাৰী কৰা হয় তেতিয়া ব্ৰেইনক দুটা ভাগত ভাগ কৰি লোৱা হয় আৰু এটা ভাগৰ অপাৰেশ্যন কৰা হয়। আৰু তেনেকুৱা কৰিলে ব্যক্তিজনৰ কোনো ক্ষতিয়েই নহয়। আৰু আমাৰ মানুহৰ ব্ৰেইন 40 বছৰলৈকে বাঢ়ি থাকে। যদি আপুনি ভাবিছে যে আপোনাৰ জিভাৰ প্ৰতিটো পাৰ্ট এটা টেষ্ট লোৱাৰ কাৰণে বনোৱা হৈছে, তেতিয়াহ'লে ভুল কৰা হ'ব। ৰিচেণ্টলি ৰিচাৰ্চ কৰা মতে জিভাৰ প্ৰতিটো পাৰ্ট সকলো ধৰণৰ টেষ্ট কৰিব পৰা যায়। আৰু ইয়াৰ লগত কৈ থওঁ যে পুৰুষৰ জিভাৰ সাইজ 3.3 ইঞ্চিছ আৰু মহিলাৰ জিভাৰ সাইজ 3.1 ইঞ্চিছ হয়। আৰু আপুনি ভাবে যে কেন্সাৰৰ ৰোগীসকলে তেওঁলোকৰ চুলিবিলাক খুৰাই পেলায়, কিন্তু এই চুলিবিলাক তেওঁলোকে নুখুৰায়। কেন্সাৰৰ ৰোগীসকলক কেমোথেৰাপি দিয়া হয় আৰু যাৰ ছাইড ইফেক্টত চুলিবিলাক হৈ পৰে। আৰু এজন সুস্থ মানুহৰ চুলি প্ৰত্যেক দিন 0.03 চেণ্টিমিটাৰলৈ বৃদ্ধি হয়। আপুনি জানেনে আপোনাৰ ব্ৰেইনখন 75% পানীতে বনোৱা হৈছে আৰু পানী আমাৰ মানুহৰ কাৰণে বহুত প্ৰয়োজনীয়। যদি আপোনাৰ ওজন 50 কেজি হয়, আপোনাৰ শৰীৰত যদি 5 লিটাৰতকৈ পানী কম হয়, তেতিয়াহ'লে আপোনাৰ বহুত বেছি পিয়াহ লাগিব। আৰু যদি পানীৰ পৰিমাণ 10%তকৈ কমি যায়, তেতিয়াহ'লে পানী কমৰ কাৰণে আপোনাৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে। আপোনাৰ ফিংগাৰ প্ৰিণ্ট আনকমন হয়। আপোনাৰ আঙুলিৰ প্ৰিণ্ট এই পৃথিৱীত আৰু কাৰোৰে লগত নিমিলে। যদি আপোনাৰ কোনো যমজ ভাই থাকিলে হয়, তেওঁৰ ফিংগাৰ প্ৰিণ্টৰ লগত আপোনাৰ নিমিলে। আপুনি জানেনে আপোনাৰ আঙুলিৰ দৰে আপোনাৰ জিভাও ইউনিক হয়। যদি আপুনিও আপোনাৰ জিভাৰ প্ৰিণ্ট কৰে, তেতিয়াহ'লে এই পৃথিৱীত কাৰো লগতেই আপোনাৰ নিমিলে। আৰু এই দিনো বেছি দেৰি নাই যে আমি মোবাইল জিভাৰে আনলক কৰিব পাৰিম। আৰু এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' পাবলৈ এই চেনেলখন ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।